এতিয়া অলপ মনটো ভাল লাগিছে, ফাইনেলি লগ পালোঁ। পাৰ্বতী মেলা গাইছ মানুহ গেট হয় বুক পাৰ্বতী পাহাৰ আৰু আপোনালোকে এয়া গেট। হাই হেল্ল' গাইজ, গুড মৰ্ণিং। সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। এতিয়া মই বকো আহি পালোঁ। এয়া মোৰ লগত ফ্ৰেণ্ড আছে অভি। তো আমি পাৰ্বতী ঘৰত যাব ওলাইছোঁ। এতিয়া মানে অলপ কাপোৰ চাপোৰ অলপ চলি দিলে হেয়াৰ ষ্টাইল কৰিম আৰু এতিয়া তেনেহ'লে নহ'ব, দেৰি হ'ব। আমাৰ এইফালে ৰখি আছে আৰু অলপ মানে ফোন ধৰিব মিলাবিলাক আমাক চাবৰ কাৰণে। আইফোন ফটো উঠেগা বকত বহুত মানুহ ভিৰ, একদম ক'ব লাগিব। চাওক ইফালে বেটেৰী গাড়ীত উঠিলোঁ, তো গৈ আছোঁ। বেটেৰী গাড়ীৰ পৰা নুমিলোঁ। চাওক এইখিনি চাই বেটেৰী গাড়ী ইয়াতে ৰাখি আছে। মই চাবলৈ আহিছোঁ বকো পাৰ্বতী পাহাৰ। এই চাওক মানুহ কিমান। চাওক হাজাৰ হাজাৰ মানুহ। তো চাওক গাইছ মানুহ ক'ব লাগিব একদম এয়া পূজাৰীয়ে মন্দিৰত গৈ আছে। মানে ইয়াতে শিৱ মন্দিৰ আছিলে, মানে তাতে পূজা কৰি এতিয়া পাৰ্বতী পাহাৰলৈ গৈছে। পুৰা মানে ইয়াতে শুনিছোঁ শিলৰে মূৰ্তি আছে পাৰ্বতী মাৰ, হয় নাই? এইটো শিলৰ গণেশৰ গণেশৰ শিলা। অঁ আচ্ছা, ঠিক আছে। হ'ব, তাৰ বিষয়ে মোৰ কথা অলপ ক'বচোন। মই ইমান ভালকৈ নাজানো তাৰ বিষয়ে অলপ। ভালকৈ মানে ময়ো নতুনতো, ময়ো স্পষ্ট সেনেকৈ নাজানো। অঁ তাতে কিবা এটা মাহত্ব আছে। এইটো আপোনাৰ 1900-300 বছৰৰ আগৰ কথা। হয় নেকি? এই মন্দিৰটো 300 বছৰৰ আগৰ কথা আগৰ। অঁ ঠিক আছে। তাৰপিছত যেতিয়া এনেকৈ পূজাৰী গ'ল, পূজাৰী মৰাৰ পিছত পূজাৰী এনেকৈ নতুন নতুন হৈ আছে আৰু এনেকৈ চলি আছোঁ। আচ্ছা ঠিক আছে। কোনোবা ল'ৰা ছোৱালীৰ গৰ্ভাৰ্থনা লয়, কোনোবা বিয়া নহয়, কোনোবা চাকৰিৰ কাৰণে লয়, আনকি পায়ো আছোঁ দিয়কচোন। হয় ল'ৰা ছোৱালী হৈও আছোঁ। আচ্ছা, সেইখিনি জানো আৰু। থেংক ইউ খুৰা। মানুহ আহি আছে গৈ আছে, মটৰ আহিছে এইফালে। তো চাব পাৰে আপোনালোকে। চাওক এইবিলাক গাড়ী কিমান ৰাখিছে, গাড়ী কিমান হৈ গৈছে, একদম জাম হৈ গৈছে পূৰা। এই কিশোৰ ভাই আহি গ'ল, তো একেলগে অলপ জুমুৰি কৰিব লাগে নেকি ভাই? গাড়ী মই ভিডিঅ' বনাই থাকোঁতে মোৰ ফ্ৰেণ্ড লাগি ৰৈ গ'ল, তো গৈ আছোঁ মই। তো গাইছ চাওক মানুহ কিমান। মই ফালে গৈছোঁ, তো গাড়ী চাব পাৰে মানে। তো আহি গ'লোঁ গাইছ। এইফালে চাওক গাড়ী, আমাৰ নিউজ যদি পাই দেখিছোঁ। এই ব্ৰ ভালে চা একদম মজা। এই ভাই পুৰা দায়িত্বত আছে, চাব পাৰে মানে। ৰাইজৰ দায়িত্ব পুৰা ওপৰতে বসছে। দে খুব ভালকৈ ভাল আৰু একদম মজা। সুন্দৰ সুন্দৰ। বকো আহি পালোঁ। বৰফ খাব লাগিব আৰু গাইছ। তো আহি পালোঁ মই। মানুহ বহুত এই চাব পাৰে। এইফালে দেখাইছোঁ ভাইলো কেনে একদম বঢ়িয়া লাগছে। কোন কোন আহিছা? আমি ঋতুৰা চিপিনে গৈছে, ঋতুৰা চাহাৰ লগত আহিছোঁ। ভালেতো খবৰ? ভালে ভাই লগ পাম পাই আৰু লগ পাম দে। ভক্তপ্ৰেমী ৰাইজ এইবোৰ হৈছে ভক্তপ্ৰেমী ৰাইজ। সকলোৱে দৰ্শন ল'ব আহিছে পাৰ্বতী পাহাৰত। মা পাৰ্বতীৰ দৰ্শন ল'বলৈ সকলো আহিছে, চাব পাৰে ইমান মানুহ। মোৰ ছাৰ দেখিছোঁ, ছাৰ ওচৰলৈ গৈছোঁ।
ওলাইছেনে আপুনি ছাৰ কিন্তু দেখা আছে ছাৰ এইফালে কিন্তু থাকি আছে দে মুখখন থাকি আছে গেট হয় পাৰ্বতী পাহাৰ আৰু আপোনালোকে এয়া গেট গাইছ ভাগৰ লাগিল মই ইফালে গৈছোঁ ইফালে একদম মেলা হৈছে আপোনালোকক দেখাই আছোঁ মই মেলা কি খাইছে গৰমৰ কাৰণে ভাল নহয় গাইছ অকলে অকলে ফুৰি আছোঁ আৰু অকলে নফুৰি কাৰ লগত নফুৰিম এয়া কি খবৰ কাৰ লগত আহিছা হয় নেকি কিন্তু অলপ খালী খালী লাগিছে দে এজন কোনোবা নাই নেকি কিবা অসুবিধা চাগে হয় ঠিক আছে মই লগ পাম ফালে গৈছোঁ মই এতিয়া মানে পৰলৈকে অলপ পিছত গৈ আছোঁ গাইছ মই অকলে অকলে ঘূৰি আছোঁ কি হ'বা সেই ৰূপনা যে আই মিছ ইউ তোমাক মই বহুত মিছ কৰিছোঁ তুমি নাই মই অকলে অকলে ঘূৰি আছোঁ কি কৰিম আৰু তুমি যদি তুমি নাই এতিয়াতো অকলে অকলে ঘূৰিব লাগিব ন আৰু এতিয়া জানাইতো সকলোৱে মানে আশীৰ্বাদ ল'বলৈ আহে তো গাইছ মই মেলাত আহিলোঁ এইফালে কিবা লৈ আছে ৰে এই কি খবৰ কি ল'লা তোমালোকে তৰমুজ ঠিক আছে গৰমৰ কাৰণে ভাল দে তৰমুজ ঠিক আছে বাই গৈছোঁ কি কৰিব আৰু এইবিলাক বস্তু চুলিৰ কাৰণে এইবিলাক তো এইফালে খাৰু দেখিছোঁ খাৰুবিলাক কেনেকৈ এইবিলাক কিমানকৈ 20 টকা এইটো খাৰু 20 টকা হয় আৰু এইবিলাক 10 টকা গাইছ মানে বিয়া পাতিলে লাগিব দিছোঁ নে এইফালে সেইকাৰণে এতিয়া সুধি ল'লোঁ দামটো কিমান এতিয়া অলপ পইচাটো হেৰি কৰিব লাগিব ন বিয়া পাতিলে চাওক এইখন মেলা হয় গাইছ ভাল বস্তু দেখিছোঁ গাইছ বহুত কিউট কিউট মৰম লগা গৰম লাগিল বহুত কি কৰিবা আৰু গৰমৰ বতৰ গৰমটো লাগিব গাইছ ঘূৰি আছোঁ আৰু মানে কামাখ্যাৰে যাওঁ পুৱাপতি ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ এয়া মন্দিৰটো পুৱাপতি ডাঙৰীয়া তেওঁৰ পৰা দুষাৰ কথা জানিম নমস্কাৰ খুৰা এই মন্দিৰটো গোটেই নাজানো প্ৰথম আহিছোঁ এই মন্দিৰটো আমাৰ এই শ্ৰী শ্ৰী মা পাৰ্বতী মন্দিৰলৈ আজি আমাৰ বহুদিন আগৰ পৰা অন্ততঃ 350 বছৰ আগৰ পৰা আমি লোকপ্ৰবাদ মতে আমি সেইমতে আমি পালন কৰি আহিছোঁ আৰু ইয়াৰ প্ৰত্যেক বছৰত চতৰ সংক্ৰান্তি অৰ্থাৎ গৰু বিহুৰ দিনাখন আমাৰ এটা প্ৰগ্ৰাম লাগে শ্ৰী শ্ৰী মা পাৰ্বতী চৰত আহি তেওঁলোকে সেৱা জনায় আৰু তেওঁলোকৰ বছৰটো যাতে ভালে কুশলে পাৰ হয় তাৰ কাৰণে তেওঁলোক প্ৰগ্ৰাম লাগি আহে আৰু ইয়াৰ বাহিৰত কিছুমান ধৰ বিশেষ কৰি ধৰ দম্পতি নতুনকৈ যিবিলাক মানে বিয়া বাৰু হয় তেওঁলোকৰ হয়তো 5-6 বছৰ বুলি কোনো সন্তান সন্ততি নহয় তাৰ কাৰণে শ্ৰী শ্ৰী মা পাৰ্বতী চৰণত একান্ত মনে তেওঁলোকে পূজা অৰ্চনা কৰে আৰু তাৰপিছত তেওঁলোকৰ হয়তো ল'ৰা ছোৱালী হয় আৰু তেওঁলোকে যেতিয়া সতী সন্ততি পাব তেতিয়াহ'লে 4 বছৰ 5 বছৰৰ পিছত তেওঁলোকে শ্ৰী শ্ৰী মা পাৰ্বতী চৰণত তেওঁলোকৰ কিছুমানে ধৰ সোণৰ অলংকাৰ
কংকাল লৈ আনে, চেন লৈ আনে, কিছুমানে দৰ্শনৰ এনেকুৱা ৰূপৰ আনে, কিছুমানে ছাগলী আনি পিনে আকৌ চিৰি চিৰি মা পাৰ্বতী চৰণত তেওঁলোকে এখন নৈবেদ্য আগবঢ়ায়, যাতে সন্তানটি যাতে মানে ভালে কুশলে ৰাখে, আৰু সেইকাৰণে মা পাৰ্বতীৰ ওচৰত তেওঁলোকে প্ৰাৰ্থনা জনায়। আৰু যেনেকুৱা হ'ল যে আমাৰ আগতে আমি সৰুতে দেখিছিলোঁ, এতিয়াতো আৰু সেইবিলাক এতিয়া নায়েই আৰু সাতটিহাল বুলি এটা আছিলে, তিনিডাল পুতি সূতাৰে তেওঁলোকে ছোৱালীবিলাকে, গাভৰু ছোৱালীবিলাকে তাৰমানে সূতা কাটি কাপোৰ বৈছিলে, কাপোৰ বৈ সেই কাপোৰখন চিৰিছিলে মা পাৰ্বতীৰ চৰণত তেওঁলোকে অৰ্পণ কৰিছিলে, এইকাৰণে যাতে তাই যাতে ভাল এজন শিপিনী হ'ব পাৰে। তাৰপিছত ইয়াতে আৰু আহে আপোনাৰ যিবিলাক ল'ৰাবিলাকে এটা ইয়াতে আহি বহুখিনি কৰ্মসংস্থাপন পাইছে, তেওঁলোকে আশীৰ্বাদ লয়, তেওঁলোকে পুৱা আহি আপোনাৰ পাৰ্বতী মন্দিৰলৈ দৌৰি যায়, দৌৰি তেওঁলোকে শ্ৰী মা পাৰ্বতী চৰণত তেওঁলোকে সেৱা লয়, তেওঁলোকে যাতে চাকৰি বাকৰি পায়, আৰু তেনেকুৱা পাইছোঁ আমি। আৰু সেইবিলাকে আকৌ চাকৰি পোৱাৰ পিছত তেওঁলোকে আকৌ পুনৰ সেই মানে এখন নৈবেদ্য লৈ আহি বা ৰাইজক সেৱা কৰে, আৰু মা পাৰ্বতীৰ ওচৰত তেওঁলোকে মানে এটা সেৱা এটা জনায়, তেওঁলোকে চাকৰি জীৱনটো যাতে ভালমতে যাতে পাৰ কৰি দিব পাৰে। আৰু এতিয়া আমাৰ শেহতীয়াকৈ এতিয়া আমাৰ আহিছে এটা ছানৰাইজ ভিউ, ছানৰাইজ ভিউ আজি ধৰ 4-5 বছৰ আগতে এইটো ছানৰাইজ ভিউ এটা মানে হেৰি কৰিলে, কোনোবা এজন ফটোগ্ৰাফাৰ আহি পিনে এই বস্তুটো মানে হেৰি কৰি দিলে। ইয়াৰ পিছত মানে মানুহৰ এনে এটা সমাগম হ'ল, তাৰমানে দিনে ৰাতি এটা মানে ইয়াতে কেম্প কৰি মানে মানুহ মানে থাকিব লাগিলে, থাকিছিলে। গতিকে সেনেকুৱা এটা মাহিত্য এটা আছে, আৰু এটা বহুতে আছে, তথাপিতো মেইনলি মানে এইকেইজন আৰু ধৰ কিছুমান ল'ৰা ছোৱালী কিছুমান বেমাৰ আজাৰ হয়, বেমাৰ আজাৰ হ'লেও সেইবিলাকৰ কাৰণেও তেওঁলোকে এটা মানে এটা সুফল পায়। আৰু ববা কিছুমান ধৰ ল'ৰা কিছুমান ববা ধৰ তেওঁলোকে মাত নাপায়, তেওঁলোকে আহি ইয়াতে আহি মানে তেওঁলোকে এটা বৰ লয়। আৰু সেই আমি বৰ্তমান আমি সেনেকুৱা এটা কেছ এটা পাইছোঁ, আৰু সেই ল'ৰাজন এতিয়া ডন বক্স হাইস্কুলত তেওঁলোকে পঢ়ি আছে। নামটো আমাৰ এতিয়া ৰেকৰ্ডত, সেই ৰেকৰ্ডটো থাকে আমাৰ ওপৰত আমাৰ কাৰ্যালয়ত থাকে, এই ৰেকৰ্ডবিলাক থাকে আমাৰ। এই ৰেকৰ্ডটো আগতে আমাৰ যিখিনি আমাৰ পূৰ্বপুৰুষ আছিলে তেওঁলোকে ইমানখিনি গুৰুত্ব দিয়া নাছিলে, কিন্তু আমি তাৰপিছত আমি এটা যিবিলাক আমি তাৰমানে নতুনকৈ আমি কমিটিৰ মানুহখিনি এটা আলোচনা কৰি যে এইবিলাক ৰেকৰ্ডবিলাক ৰাখিব লাগে, তাৰমানে এইবিলাক ৰেকৰ্ডটো ৰাখিব লাগে এইকাৰণে যে যাতে আমি পূৰ্ব যি আমাৰ প্ৰজন্মখিনি যাতে তেওঁলোকে যাতে আমাৰ নিচিনা কৰি প্ৰকাশ কৰিব পাৰে বা ক'ব পাৰে, বুকু জাতি ক'ব পাৰে, সেইবিলাক কিছুমান উদাহৰণ আমি তাৰমানে আমি লিপিবদ্ধ কৰি ৰখা হৈছে। সুন্দৰ ভাল কথা এইটো সকলোৱে লিপিবদ্ধ ৰাখিবলৈ যিখিনি হেৰি আপুনি এইখিনি কথা শুনিব। আৰু এটা কথা শুনিছোঁ যে ওপৰত মানে শিলৰ মূৰ্তি আছে মা পাৰ্বতী, হয়নে? হয়, এইটো আমাৰ যিটো আমাৰ মা পাৰ্বতী, মা পাৰ্বতীৰ আপোনাৰ মূৰ্তিটো মানে শিলা মূৰ্তি হয়, শিলা মূৰ্তি হয়। আৰু আমাৰ গণেশৰ আছে, তাতে 3টা মূৰ্তি আছে, তলত আপোনাৰ কাৰ্তিক কাৰণে ধৰ, আৰু মাক থাকিলে আপোনাৰ ওপৰত, আৰু গণেশ থাকিল মাকৰ কাষতে গণেশ থাকে। এনে ধৰ কাৰ্তিক এনে ধৰ মাকৰ ৰখীয়া আৰু হেৰি মতে আৰু গণেশ আৰু মাকৰ সদায় ৰখীয়া, গতিকে আৰু গণেশ বাবে আৰু মাৰ কাষতে আছে, লাগি আছে আৰু এইখিনি আৰু সুন্দৰ। ধন্যবাদ আপোনাক, বহুত ধন্যবাদ এইখিনি কথা কয়। ধন্যবাদ। গাইজ ইফালে গীতত আছে শুনি চাবা, ইফালে মই গৈছোঁ, আৰু ইফালে কাৰ্তিক আছে, মাৰ সাৰথীও হয়, 2 পুত্ৰ গণেশ আৰু কাৰ্তিক চাব পাৰে। এয়া মা পাৰ্বতী, ইফালে আছে পুত্ৰ। মই এতিয়া ভিতৰলৈ গৈ আছোঁ। চাওক মানুহবিলাক আহি আছে বুলি কৈছে। এয়া আছোঁ এয়া আপোনাক সুবিধা থাকিল বহুত ভিতৰলৈ গৈ আছোঁ। ক'ব লাগিব মানুহ বহুত হয়, মানে আগবাঢ়িব পৰা নাই, বহুত মানুহ ভিৰ হয়, তো আগবাঢ়িব পৰা নাই মই। গৈছোঁ আপোনালোকক আজি মানুহে দেখাম, আৰু মানে পাৰ হ'ব পৰা নাই, বহুত ভিৰ হয় মানুহ। ভিতৰলৈ গৈছোঁ মই ইফালে। বুজাব পৰা নাই কিন্তু
আপোনালোকৰ দয়া মৰম বিচাৰি আহি পাইছো ই বামনি গাঁৱৰ প্ৰকৃত শিল্পী হয় এইবোৰে হ'ল প্ৰকৃত শিল্পী মাৰবুটি পাহাৰ প্ৰাংগণলৈ বুলি আই লাভ ইউ খুৰা আই লাভ ইউ কোনো মঞ্চ কমিটিৰ লাভ নহয় বাহিৰৰ গায়ক মাতিলে লাভ হয় বেছিকৈ লাল মাংস খাব পাৰে বিলাতী খুৰা খাব পাৰে हालचाल कैसा है आपका अच्छा अच्छा आपका अच्छा है गुड आओ ऊपर मिलते हैं चलो चलो প্রকৃত আর্টিস্ট গীতটো শুনি যাওক আপোনালোকে শুনি আছো আপোনালোকক চেকআপ কৰিব লাগিব মোৰ লগতো পইচা নাই গাইছ মই তেওঁৰ পৰা আশীৰ্বাদ ল'ম গাইছ ৰিয়েল আৰ্টিষ্ট ৰিয়েল আৰ্টিষ্ট কেনেকুৱা 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 এই দাদা নকয় দেখোন ৰাম ৰাম বাপ্পা ভাগৰ লাগিল দেই এই চব গাইছ মানে মানুহ বহুত ভাল লাগিছে ভাই আপোনালোক ক'ত আমাৰ ঘৰ হৈছে পৰ্দাৰ পৰা হিৰে পৰা ৰংজুলি ৰংজুলি আচ্ছা আচ্ছা ঠিক আছে দে কিবা ব্লগ চেনেল বনাই নেকি এনেই জাষ্ট ট্ৰাই কৰি আছোঁ আৰু ঠিক আছে আৰু অলপ দূৰ আছে মই ঘৰত গৈ আছোঁ চাই থাকক আপোনালোকে গাইছ ইফালে গৈ আছোঁ ধুনীয়াকৈ আৰ্ট কৰিছে শিৱ বাবাৰ পাৰ্বতীৰ মোৰ ভিতৰত আছে মোৰ ভাই লাগে স্কুল ফ্ৰেণ্ড কলেজ ফ্ৰেণ্ড হয় মোৰ হয় ভালে আছে না এইফালে গৈছোঁ চাওক গাইছ আহি পালোঁ মিছন অঁ ওৱান ষ্টেপ কমপ্লিট হৈ গ'ল গাইছ তো আহি পালোঁ চাওক অঁ এইখিনি যেতিয়া মানে প্ৰথম বনাইছিল না মানে সকলোৱে ষ্টাটাছ মাৰিছিল ক'ব লাগিব গাইছ বাবা চাওক গাইছ ক'ব লাগিব বাবা ওম নমঃ শিৱায় বাবা গাইছ মই আপোনালোক এটা কথা কৈছোঁ এটা কথা মানে সকলোৱে মানে মনত ৰাখে যে মানে মোৰ লগত পইচা নাই আজি মানে সেয়া ল'ব নোৱাৰিম সেইটো নহয় যে পইচা দিলে যে সেয়া ল'ব পাব সেইটো নহয় আপোনালোকে পইচা নিদাকৈ সেয়া ল'ব পাৰে যিটো মনত ভক্তি আছে নাই বাবাৰ প্ৰতি তো সেনেকৈ সেয়া ল'ব পাৰে তো মোৰ লগত এতিয়া বৰ্তমান পইচা নাই তো মোৰ গৈছোঁ সেনেকৈ সেয়া ল'ম বাবাৰ বা আৰু মানে মুদৰটো কিমান ওখ আছে ইয়াৰ পৰা কিমান দূৰ যাব লাগিব আৰু অঁ 2 কিলোমিটাৰ তো মানে মই আহিলোঁৱে আৰু 2 কিলোমিটাৰ ওখ আহিলোঁ আৰু এয়া চাওক আৰু কি হয় বাবাৰ মানে ধন্যবাদ ক'ব লাগিব চাওক মানে ফটোশ্বুট কৰি আছে এইফালে পূৰা নেচাৰেল ঠাই হয়তো আপোনালোকে এটা আহিব পাৰে ফটোশ্বুট কৰিব পাৰে এই ব্ৰ তো আপোনালোকে আহিব ফটোশ্বুট কৰিব মানে নেচাৰেল ঠাই হয় ক'ত পাব এনেকুৱা ঠাই আপোনালোকে এই চাওক কেমেৰা মানে ফটোশ্বুট কৰি আছে সকলোৱে বলে অলপ সমান ঠাই আহি পালোঁ গাইছ চাব পাৰে আপোনালোকে চাওক সমান ঠাই মানে বহুত ওখ হয় তো মানে সকলোৱে জিৰণি লৈ আছে মানে বহুত ওখ হয় তো আহিলে মানে তো জিৰণি লৈ আছে ভাই লওক ওপৰলৈ গৈছোঁ এই মানে চব চেল্ফি নেচাৰেল ঠাই মানে ফটোটো উঠোঁ সকলোৱে এই দুটা ছোৱালী ভাল লাগিছিল ছিংগল আছে নেকি নাজানো আৰু চাওক মানে আপোনালোকে আৰু ওখ আছে কিমান চাওক ফুৰি
তো মই কাৰোবাক দেখিছোঁ দেই কেনেকুৱা লাগিছে পাৰ্বতী মেলা বহুত ভাল লাগিছে ভাল লাগিছে ন ए मेरा मस्ती करिए गोली का ये देखो हम लोग का चेला है सीमा है हम लोग का चेला है हम लोग पार्वती में आया है अखम में हम लोग अखम का है अखम का 10 रुपया आपको नाम बताइए मेरा नाम रानी है ये मेरा चेला है सीमा है और मेरा चेला है ये चेला मेरा चेला है बड़ा चेला देखो ये मेरा देखो चेला है और मेरा नाती चेला है उधर है देखो हाय मेरा चला है देखो पार्वती मेला ভাল লাগিছে বহুত ভাল লাগিছে বহুত পাৰ্বতী মেলা গাইছ তো মই দেখাইছোঁ চাওক এই মানুহ কিমান ওখ হয় মানে চিৰিটো বহুত ওখ হয় আৰু এইফালে চাওক আগফালে মানে এইফালে মন্দিৰটো আছে এইফালে চাওক এইবিলাক মানুহ মোৰ জুম কোৱালিটি ইমান ঠিক নহয় দে কিমান ঠিক নহয় তো দেখাইছোঁ আপোনালোকক চাওক এই গাড়ী মানে এইবিলাক ৰাখিছে চাওক পকা লগা হৈ গৈছে একদম মানে এই চাওক গাড়ী মানে এনেকৈ ঘূৰি মানে এনেকৈ গৈ এনেকৈ এইফালে আহিছে মানুহবিলাক পাৰ্বতী মা কি জয় পাৰ্বতী মা কি জয় ড্ৰেছ চেণ্ডেলবোৰ ৰখা হয় এইফালে চাওক আপোনালোকে মানে কেনেকৈ জিৰণি লৈছে এইফালে সকলোৱে তই চাব পাৰে বহুত ওখ মানে তো বহুত ওখ হয়তো জিৰণি লৈছে সকলোৱে এইফালে চাব পাৰে আৰু এইফালে চাওক বহুত গৰম গাইছ এইফালে গৈছে চাওক এইফালে চাওক কেনেকুৱা কৈছে আহি পালোঁ দে গছৰ ওপৰত মানে কি ধুনীয়া গছ এই চাব পাৰি ন এতিয়া জিৰণি ল'ব পাৰে আপোনালোকে আহিলে মানে গছটো উঠিব এইবাৰ কি সুন্দৰ এই চাওক মন্দিৰ আছে এইফালে আৰু এইফালে যি এটা ৰাস্তা আছে এইফালে এনেকৈ ইফালে এনেকৈ গ'লেও পাব আপোনালোকে এনেকৈ ঘূৰি আৰু এইফালে মন্দিৰত ওলাব আৰু এইফালে এনেকৈ গ'লেই পাব ক'ৰ পৰা আহিছে আপোনালোকে কি কৈছে ফুকদাবাৰী ফুকদাবাৰী মোৰ ফ্ৰেণ্ড আছে মই ফুকদাবাৰীত গৈ থাকোঁ দেখোন আপোনালোকক দেখা নাই কিন্তু হয় নেকি চন্দ্ৰকান্তক চিনি পায় দয়াল মোৰ বন্ধু আমি সিহঁতৰ ঘৰত গৈ থাকোঁ বহুত ভাগৰ লাগিল মই পানী বুকি আছে তথাপি খোৱা নাই আহি পালোঁ মন্দিৰটো অকণমান আছে আৰু এই চাওক অকণমান আছে পাম আৰু গৈ আছোঁ ওপৰলৈ যাব মানে সুবিধাই পোৱা নাই মই ওপৰলৈ যাবৰ কাৰণে ফাইনেলি কমপ্লিট হৈ গ'ল আহি পালোঁ মই এই চাওক মন্দিৰটো পাইছোঁ আৰু অকণমান আহি পালোঁ শ্ৰী শ্ৰী কাৰ্তিক মন্দিৰ এতিয়া মই কাৰ্তিক মন্দিৰ আহি পালোঁ এনেকৈ লিখা আছে শ্ৰী শ্ৰী কাৰ্তিক মন্দিৰ এয়া কাৰ্তিক মন্দিৰ হয় কাৰ্তিক বাবা হয় মা পাৰ্বতী দেৱীৰ প্ৰথম পুত্ৰ কাৰ্তিক বাবা মাৰ্বল পাথৰেৰে বনোৱা হৈছে এই মূৰ্তিটো আৰু এইবিলাক ভক্তপ্ৰেমী ৰাইজ এইটো জিৰণি কথা হয় এয়া চাওক আপোনালোকে এই কথাটোত ইফালে কাৰ্তিক বাবাৰ মন্দিৰ আছে তাৰ ৰাইট চাইডে আছে মানে জিৰণি কথা এতিয়া আপোনালোকে জিৰণি ল'ব পাৰিব কেতিয়াবা আহিলে পূজাত আপোনালোকে চাওক মই আপোনালোক ওপৰৰ পৰা দেখাই আছোঁ মানে মানুহে ক'ব লাগিব আই লাভ পাৰ্বতী পাহাৰ সঁচাকৈ কৈছোঁ মানে প্ৰথমবাৰ আহি পাৰ্বতী পাহাৰ বহুত ভাল লাগিছে তো এনেকুৱা মানুহ ক'তো দেখা পোৱা নাছিলোঁ মই এনেকুৱা মন্দিৰ মানে বকত আছে এই মন্দিৰটো পাৰ্বতী পাহাৰ চাওক মানুহ চাওক এইবিলাক চাওক আহিছোঁ ভিৰ লাগি গৈছে একদম লাগি গৈছে চাই লওক পাৰ্বতী মা কি পাৰ্বতী মা কি পাৰ্বতী মা কি Sigala pasa guys, kalau orang lagi sigala pa.
তো ফেচবুক লগ পালোঁ বহুত দিনৰ মূৰত হয় আজি বহুত মানুহ পাৰ্বতী দিয়া দেখিছে মানে কিমান টাইমত আহিছা মই ৰাতিপুৱাই আহিছোঁ দোকান আছে আমাৰ হয় নেকি এনে মিনিমাম কিমান মানুহ অহা যোৱা কৰিছে এনে নৌকা বিহাৰ কিমান মানে হাজাৰ হাজাৰ মানুহ আহিছে হয় নেকি ক'ব লাগিব ময়ো মানে দেখিছোঁ মানে আহি আছে গৈছে কিন্তু মানে পানী বটল দিলে মোক বহুত বেয়া লাগিছিলে মই অথনিৰ পৰা মানে পানী খোৱাই নাছিলোঁ তথাপি দুৱাৰ পৰা হাতেৰে খালোঁ পানী এয়া চাওক হয় পানী দিয়া লাগিছে থেংক ইউ এয়া ভাইটি মানে ভাইটিও ব্ৰৰ লগতে আছে ৰাতিপুৱা আছে ন থেংক ইউ মানে ভিৰত আছোঁ মই বহুত মানুহ লাইন পাতিব লগাইছোঁ চাওক লাইনটো কিমান মানে মা পাৰ্বতীৰ লগতে কাষতে আছে গণেশ বাবা আছে তো আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাই থাকক এইটো ৰাস্তা মই কিবাকৈ পাৰ হৈলোঁ এতিয়া মাংকিমেন সময় তো মানে চাব এই পূৰা চিৰিটো বহুত ভিৰ লাগিছে তো মই এই ফিল্ডতে উজাই যাম মই উঠি যাম মাংকিমেন সময় এতিয়া কাষে গৈছোঁ মই চাওক গাইছ এই চাওক মানে শিলদি মানে মই শিলদি পূৰা কৰি গৈছোঁ মাংকিমেন সময় ইফালে চাওক এয়া চিৰিত বহুত মানুহ আছে তো গাইছ গৈছোঁ মই গাইছ আহি পালোঁ মই ফাইনেলি আহি পালোঁ চাওক আহি পালোঁ মই চিৰিটো পাৰ কৰিলোঁ কিবাকৈ মানে ভয় লাগিছিল তো মানে মই ইমান তলৰ পৰা মানে শিলদি এই চাওক চিৰিটো মই দেখাই আছোঁ মানে এই চাওক কিবাকৈ পাৰ কৰিলোঁ আৰু মানে এনেকৈ মই শিলদি আহিলোঁ বগাই শিলদি বগাই আহিলোঁ মানে চিৰিত বহুত মানুহ আছে চাওক এয়া কিবা এটাকে আহিছোঁ আৰু ৰাজীৱ ৰাভা মোৰ নামতে থেংক ইউ মানে এটা হাঁহিব লগা কথা সাংঘাতিক ঘটনা হৈ গ'ল মোৰ লগত মানে ইমান হেৰি কিমান অক হয় মানে কেনেকৈ ভিডিঅ' বনোৱা জছতে মই কেনেকৈ উঠি আহিলোঁ বগাই আহিলোঁ পূৰা চাওক কি ক'ম আৰু গাইছোঁ মানে যি হ'ল আৰু মই ফাইনেলি আহি পালোঁ অকণমান দূৰ আছে চাব পাৰে পালোঁ আৰু পাম আৰু অকণমান পাইছোঁ অকণমান মা দেৱীৰ দৰ্শন পাব অকণমান আছে আৰু মানে কি ক'ম আৰু মানে চাৰিআলি পাৰ হৈ যাই আছোঁ মই মা দেৱীও মোক বেয়া নাপায় কি ক'ম আৰু যদি বেয়া পায় আৰু সোমাই বিচাৰি মই মানে আগত দৰ্শন ল'ব বিচাৰিছোঁ চাওক মানে এনেকৈ গৈছোঁ এয়া মানে কাষে গৈছোঁ মই ইফালে উপায় নাই গাইছোঁ ইমান মানুহ এই চাব পাৰে আপোনালোকে এই চাওক কাষে গৈছোঁ মই ঐ আমি নাই আছে এইফালে আছে অলপ ভালকৈ দেখা মুখখন দেখা যদি ভালকৈ দেখো হয়তো আহাই নাই বোধহয় থেংক ইউ মানে এনেকৈ মই গাইছ মই এনেকৈ কাষে আহিলোঁ পাৰ কৰিলোঁ চাওক মা পাৰ্বতী চাওক চাকি জ্বলাইছে আপোনালোকে চাকি জ্বলাব পাৰে এইখিনি ঠাই এয়া মানে এয়া চুকি চুমি এইখিনি ঠাইতে মানে হেৰি গৈছে কি কয় চাকি জ্বলাইছে মানে মই ইফালে যাব পৰা নাই বহুত মানুহ ভিৰ হৈছে তো সেইফালে মই ঠাই পোৱা নাই বৰ্তমান যাব এতিয়ালৈকে সুবিধা পোৱা নাই এইটো হয় মা পাৰ্বতী দেৱীৰ মা পাৰ্বতীৰ মন্দিৰ হয় তেওঁৰ কাষতে আছে এয়া গণেশ বাবাৰ মন্দিৰ ইফালে সেইটো মন্দিৰ হৈছে গণেশ বাবাৰ মন্দিৰ আৰু এইটো হৈছে মা পাৰ্বতী দেৱীৰ মন্দিৰ চাওক গাইজ মানে এইবিলাক ভক্ত হয় মা দেৱী পাৰ্বতীৰ এইবিলাক ভক্ত হয় চাওক
মই মাছ বহুত ভাল পাওঁ। Hila murti no? Manung kau jiwa dulu. মা দেৱী পাৰ্বতী হয় এয়া আপোনালোকে দেখা পোৱা নাই হয়তো মুদৰ পৰা চাওক মানে খানি গ'লো মই দাদা দাদা আপোনাৰ কেনেকুৱা অনুভৱ ভালে লাগিছে থেংক ইউ মা পাৰ্বতী দেৱীৰ মন্দিৰ এইটো মা পাৰ্বতী দেৱীৰ মন্দিৰ হয় এইটো ইফালে আছে বাবা গণেশ এইটো গণেশ বাবাৰ মন্দিৰ সেয়া গণেশ বাবাৰ মন্দিৰ হয় এয়া এইটো সব গণেশ বাবার আকৃতির এই শিলটো হয় গণেশ বাবা এই ঠাইবোৰ অলপ ভিডিঅ' হৈছে দিছোঁ দে গাইছ একো নাই আৰু চাব কৰিব এতিয়া অলপ মনটো ভাল লাগিছে ফাইনেলি লগ পালোঁ যাৰ বাবে মই অপেক্ষা কৰিছিলোঁ ইমান দিনে কাৰ লগত আহিলা একো নহয় আচ্ছা আচ্ছা ঠিক আছে ফ্ৰেণ্ড হয় দে গাইছ একো নহয় জাষ্ট ফ্ৰেণ্ড তো গাইছ মোৰ ফ্ৰেণ্ড লগ পাই গ'লোঁ এতিয়া আমি দুটাই একেলগে ফুৰিম বহুত টাইম ৰখালে কিন্তু মোৰ ফ্ৰেণ্ডজনে সুন্দৰ ভিউ এইবিলাক চাওক তললৈ গৈছোঁ মানে পুৰা ৰ'দ দিছে গৰম হৈছে ফুৰি কিবা হৈ গৈছে চাওক গাইছ মানে এইফালে ছায়াত বহি আছে এয়া এয়া পাৰ্বতী পাহাৰ হয় বকো সব নেচাৰেল ভাগৰ লাগিল গেছ বহুত ৰ'দ দিছে আকৌ এতিয়া উঠি যাম আৰু মই চাওক কৰিব দেখাই দিছোঁ কি হয় তেতিয়া মই চিৰি দিয়া হোৱা নাছিলোঁ এনেকৈ পূজাইছিলোঁ আহিলে আহিলে বগাইছিলোঁ মই চাওক এয়া ভক্তপ্ৰেমী ৰাইজ এইবিলাক এয়া কি আশীৰ্বাদ ওলাবিছে মই আৰু কি এইটো ওচৰৰ চাকৰিটো পাওঁ ঠিক আছে CSFত আজি মানে অহাকালি এপ্লাই কৰিম আৰু আৰ্মিটো কৰি থৈছোঁ ঠিক আছে মানে এইবাৰ এইটো ওচৰটো পাওঁ আৰু এটা ছোৱালী নিশ্চয় 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 হ'ব মানে আশীৰ্বাদ লৈছে যিহেতুকে পাৰ্বতী মাৰ মানে পাৰ্বতী মাৰ যোনে আহে আশীৰ্বাদ লয় তেওঁৰ মানে সফল হয় যিটো মানে কামনা কৰে সেই মা দৰ্শন ল'বলৈ পবিত্ৰ মানে তাৰ মানে পূৰণ হয় মই তললৈ নুমি যাই আছোঁ চাওক এইবিলাক সকলো নুমি যাই আছে আহি আছে মানে মন্দিৰলৈ এতিয়া অলপ অকণমান মানুহ কম হৈ গ'ল এতিয়া মানে বহুত টাইম হৈ গ'ল তো ৰাতিপুৱাৰ পৰা মানুহ মানে ফুৰি অৱস্থা কিবা হৈ গৈছে চাওক এই ফুৰি অৱস্থা কি হৈছে মানে ভাগৰ লাগিলে এতিয়া তো আৰু মানে তললৈ নুমি যাই আছোঁ কি কৰিম আৰু মানে বহুত গৰম লাগছে এইবাৰ দৈ গাখীৰ খাম মই এইফালে দি আছে দৈ গাখীৰ আপোনালোকে মই দৈ ল'লোঁ মানে তেতিয়াৰ পৰা একো খোৱা নাছিলোঁ মামীয়ে মাজা দিছিলে এতিয়া দৈ খাম গাই পিঠা হৈছে গৰুৰ মানে বহুত ভাল দৈটো দৈ গাখীৰ খালোঁ খুৰী আপোনালোকে ক'ৰ পৰা আহিছে বইনাপিঠা এই অঁ জালুকবাৰী অঁ ঠিক আছে দে সুন্দৰ ডেইজি
অঁ সুন্দৰকৈ মানে হেৰি কৰিছে দে বহুত ঠাণ্ডা ভাল লাগিলে খাই আহো ঘূৰে তো গাইজ মানে ভিডিঅ'টো বনালোঁ আৰু আপোনালোকে কি পাইছে বা নাজানো তো গাইজ মই এতিয়া ঘৰত যাম আৰু মুখ হাত ধুলোঁ বহুত ভাগৰ লাগিছিলে পানী খালোঁ এতিয়া লাহেকৈ ঘৰত যাম যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বহুত ঠাণ্ডা ফটিলে গলি যায় নেকি তো আমাৰ স্পৰ্টছ ছেক্ৰেটাৰী আমাৰ কলেজৰ মোহন ভাই লগ পালোঁ তাৰ পৰা আহিলোঁ এতিয়া বকত বৰ্তমান আমি এতিয়া পৰি গৈ আছোঁ এই গাইজ ভাইৰ চেনেলটো ছাবস্ক্ৰাইব এণ্ড লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব চবে থেংক ইউ দে ভিডিঅ'টো কেনে পালে ক'ব আৰু সময় তাত জনাব